তলৰ স্কাৰ্টটো খুব ধুনীয়া লাগিছে একদম এইযোৰৰ নিচিনা একেই মই পিন্ধি থকা যোৰৰ নিচিনা খালি এইযোৰ যেনিবা কটন মই পিন্ধি থকা যোৰ দেখাম বাৰু এনেকুৱা পাছফালটো এনেকুৱা আৰু ফ্ৰণ্টটো এনেকুৱা আপোনালোকে এনেকুৱা কোন ল'ৰা ছোৱালী দেখিছে শুই উঠাৰ লগে লগে মেকুৰী হা দাদা কৈ দে দাদা বাই কোৱা ন ন বাজু নুকু নমস্কাৰ নতুন এটা ভিডিঅ' লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনালোঁ বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ এইফালে দেখিছেনে ট্ৰেইন গৈ আছে আচলতে আগবেলাতে আমি ওলাই আহিলোঁ মোৰ ভিডিঅ'ৰ কাম কেইটামান আছিলে তাকে কৰিবলৈ বুলি ওলাই আহিলোঁ ট্ৰেইনখন আহিছে কাৰণে ৰখি দিছোঁ এইফালে দেখিছেনে লগত হাজবেণ্ড আহিছে লয়ো আহিছে তাৰপাছতে ক'লে বোলে ব'লা এনেই এক পাক দি আহোঁ তাকে তিনিদিনীয়াকৈ বন্ধও আছে শুকুৰ শনি দেও মানে গুড ফ্ৰাইডে শুকুৰবাৰে গুড ফ্ৰাইডে আকৌ শনিবাৰ দেওবাৰে বন্ধই থাকে যে এইফালে আমাৰ ঘৰৰ ওচৰতে অগ্নিনাভ মন্দিৰভাগ আছে নহয় তাকে মন্দিৰভাগৰ আগেদি গৈছোঁ ভিৰটো আজি বহুত কমেই পাইছোঁ আগতে যে আহিবই নোৱাৰি একদম এইফালেদি পাৰ হৈ যাব নোৱাৰি মানে বহুত মানুহ গাড়ী সকলোৰে মানে ভিৰ লাগি থাকে আজি বহুতেই কম এয়া দেখিছেনে তাকে আমি গৈ আছোঁ চাই থাকিব আপোনালোকে আছে নচব নহয় বান্দৰ এনেকে যায় চব আনে হা এনেকে যোৱা চকু দি পেটা মাৰি দিয়া চকু মুদি দিয়া চকু বন্ধ কৰি কেনেকে শুৱে কেনেকে দেখাই দিয়া কেনেকে শুৱে টোপনি যাই দিয়া যোৱা আকৌ চকু মুদি দিয়া নিদিয়া চকু মুদি দিয়া মুখ কেনেকে ধুৱে দেখাই দিয়া না এই কৰে ব্ৰাছ না ৰব শুনা না এনে ব্ৰাছ কেনে কৰে এনে ব্ৰাছ কেনে ই তাত দেখুৱা অক থুটো কেনে আৰু যে কৰে যে কে কেনেকে কৰে এনে কৰে ন তাৰপিছত মুখখন কেনেকে মোচে এনেকে মোচে এই গান কেনেকে গায় গজল কেনেকে গায় চব আদৰ দিয়া ইফালে যোৱাচোন মোৰ দিগদাৰ হৈছে ইফালে চোৱা খিৰিকী ভিউটো চোৱা গজল গাই দিয়াচোন আকৌ এবাৰ আমাৰ লয় যে গাড়ীত উঠিব পালে একোৱেই নালাগে ইমানেই ভাল পায় নহয় এক্সাইটমেণ্ট লেভেল মানে ক'ৰবাত পাই যায়গৈ উঠি এনেকৈ চাই যাব লাগে জানেনে এওঁ আজি ৰাতিপুৱা বজাৰৰ পৰা মাছ এটা আনিছিলে আমাৰ এনেকৈ গোটাকৈ মাছ অনা হয় ইয়াত দেখিছেনে মাছৰ ভিতৰত ঢেৰ কণী ওলালে গম পায়নে কণী খাই মই বৰ ভাল পাওঁ মাছৰ কণী খাই তাকে এওঁ এতিয়া খৰখেদাকৈ কাটি দিছে তাৰপাছতে মই ভাত বনামেই আৰু বেছি দেৰি কৰি নাথাকোঁ যিহেতু খাই বৈ আকৌ বজাৰলৈ যোৱা কথাও আছে তাকে পাতি লওঁ মাৰ লগত মায়ে কি কয় যাম বুলি ক'লে যাম আৰু এয়া দেখিছেনে এওঁ এতিয়া মোক কাটি দিব তাৰপাছতে মই ভাতত আহিয়ে ভাতত এফালে ভাত বনাই আছোঁ ভাত পাতি থৈছোঁ এয়া মাছ এখনীয়া কৰিম ভাতে মাছে সেয়াই আৰু তাৰপিছতে সেয়াই সৰহকৈ কামবিলাক এনেকৈ মেনেজ কৰোঁ আৰু বহুতে মানে সোধে কেনেকৈ মেনেজ হয় এনেকৈ গৈ অকণমান চুট কিবা কিবি দৰকাৰী হ'লে কৰিবলগীয়া হৈ যায় ন যিহেতু এই বস্তুটোত ছ'চিয়েল মিডিয়াত যিহেতু সোমালোঁ এতিয়া বস্তুটো মানে আপডেট দি থাকিবলগীয়া হয় নিজৰো আপগ্ৰেডেশ্যন দৰকাৰ হয় সেইটো কাৰণে এনেকৈ এইফালে নামটো শুনি আছে এইফালে বাচন ধুই আছে এই বৰমাগৰাকীয়ে বাচন ধুই আছে এইফালে এনেকৈ বনাই লওঁ সেয়াই তেনেকৈ মেনেজ কৰোঁ ল'ৰাকো যোনে যোনে ধৰি দিয়ে তাতে এইকেইদিনা বন্ধ সেইটো কাৰণে সুবিধা হৈছে এওঁ ধৰিছে মই এইফালে কাপোৰো ধুই আছোঁ এইফালে এওঁ বাচন ধুই আছে এয়া এওঁ মোৰ হাজবেণ্ডৰ কথা কোৱা নাই দেই বৰমাই ধুই আছে এতিয়া মই ভাত বনাই আছোঁ ল'ৰাক খুৱাই ল'ম তাৰপিছত আমি খাম আৰু সেয়াই ভাত খাই ৰখি নাথাকিলোঁ আৰু মই নিমকি আৰু খুৰমা কেইটামান বনাই ল'লোঁ তাৰপিছতে মায়ে ক'লে বোলে বজাৰৰ পৰা আহোঁ ব'লা
ময়ো সেইকাৰণে একেবাৰে ৰেডি হৈ আহিলোঁ। তেতিয়ালৈ আকৌ খুৰমাকেইটাও ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া মই সেই খুৰমাকেইটা ভৰাইছোঁ। খুৰমাৰ চাউণ্ডটো আপোনালোকে শুনিছেনে? খুব ধুনীয়া হৈছে। দুইটা বস্তুৱে ধুনীয়া হৈছে। আচলতে বিহুলৈ মানে এতিয়াতো বহুত দিনে আছে বাৰু, ঘৰতো খোৱা হ'ব আৰু বিহুলৈ দৰকাৰ হ'লে আকৌ বনাম। তাকে এইটো এটা কণ্টেইনাৰ শেষ হ'ল, এটা আকৌ লৈ খেলি আছে জানেনে। তাকে আমি এতিয়া বজাৰলৈ যাম। এয়া মোৰ দুটা কণ্টেইনাৰ ফুল হৈ গ'ল। এতিয়া বজাৰলৈ যাম, তাৰপাছত আপোনালোকক বজাৰ যদি পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখাম হা। বস্তু লৈ বহি গৈছোঁগৈ, বজাৰৰ পৰা আহি গ'লোঁ। বজাৰ আজি ভিডিঅ' কৰিব নোৱাৰিলোঁ, মানে কি হ'ল বৰ দোকানৰ লগত ভিৰো লাগি আছিলে আৰু হেৰি হ'ল বৰষুণ দি দিলে যে ফোন চোনবোৰ উলিওৱা নাই আৰু বোলো ঘৰতে গৈ কি কিনো ল'লোঁ তাকে দেখাম বুলি। প্ৰথমতে আপোনালোকক দেখাওঁ হা, এইটো চাওক ইমান ধুনীয়া। কি কয় ঘাগৰা কয় নে লেহেংগা চৰি কয় জানো নাজানো, এখন দুপাট্টা লগত বিৰাট মৰম লাগিছে দেই। এইবোৰ কাৰ কাৰণে লৈছোঁ আপোনালোকক ক'ম বাৰু, প্ৰথমতে বস্তুকেইটা চাই। তাৰপিছতে এইটো তলৰ স্কাৰ্টটো খুব ধুনীয়া লাগিছে, একদম মজা লাগিছে আৰু খুব ভাল পাব, যাক দিম ফুটি পাব। তাৰপিছতে এনেকুৱা চুট ল'লোঁ। এইটো ওপৰতো নহয়, গম পাইছে নহয় কি বুলি কয় জানো, এইবিলাক টাইপবোৰ নাজানো। এনেকুৱা তলত এনেকৈ পেণ্ট আছে, ধুনীয়া। তাৰপিছতে হেৰি মানে ভিৰ নহয় দোকানত, বহুত ভিৰ মানুহৰ। আৰু আমি সোনকালে কেলৈ গ'লোঁ মানে আপোনাৰ বেছি হেৰি কৰি থাকিলে দেৰি হৈ গ'লে বস্তুবোৰ নাপায়। চাবচোন এইটো এটা শ্বাৰ্ট, কি দেখাম আৰু ফুল শ্বাৰ্ট, প্ৰিণ্টটো এনেকুৱা। বস্তুবিলাক নাইকিয়া হৈ যায় ন দেৰিকৈ গ'লে, সেইকাৰণে মই ভাবিলোঁ নাই লাহেকৈ গৈ আহোঁ, পাছত ভৰাম। এইটো এটা শ্বাৰ্ট, একেই ফুল শ্বাৰ্টেই হয়। হেৰিটো দেখাম ৰ'ব, প্ৰিণ্টটো এনেকুৱা, কটন, কাপোৰবোৰ কটন হয়। আৰু কাক দিম আপোনালোকক কৈছোঁ, বস্তুকেইটা সৰহকৈ দেখাই লওঁ। তাৰপাছতে এইটো এটা একেই শ্বাৰ্ট যিমান লৈছোঁ গোটেইকেইটা ফুল শ্বাৰ্টেই লৈছোঁ, চাইজবিলাক অলপ বেলেগ বেলেগ আৰু। এইটো হেৰি কি কয় এনেকুৱা প্ৰিণ্টটো ভাল লাগিছে, মোৰ পচন্দ হৈছে আৰু যাক দিওঁ পচন্দ কৰিব, সিহঁতৰ পচন্দটো অলপ গম পাওঁ আৰু ঘৰৰ মানুহ যিহেতু। পাছত ভৰাম এইবোৰ। আৰু এটা ড্ৰেছ এনেকুৱা একেই এইটোৰ নিচিনা, খালি কালাৰটো বেলেগ। ওপৰটো মানে এইটো এনেকুৱা, তাৰপিছতে তলৰটো এনেকুৱা। তাৰপিছতে এযোৰ লৈছোঁ ছালৱাৰ চুট, পেণ্টটো প্ৰথমতে দেখাই ল'ম। পেণ্টটো এইটো চাওক, আমি একেবাৰে তলত এনেকৈ তলৰ এই ডিজাইনটো আছে, এনেকৈ যে থাকে যিটো এই ডিজাইন এটা আছে তলত, পেৰেলেল পেণ্টেই হয়। তাৰপিছত ওপৰতো এনেকুৱা দেখিছেনে আপোনালোকে, এনেকুৱা। তাৰপিছতে মোৰ পাছত জাপিম, নহ'লে বৰ দীঘলীয়া হৈ যাব। দুপাট্টাও আছে এনেকুৱা। তাৰপাছতে চালৱাৰ আছে, এইটো চালৱাৰ যে মোৰ বিৰাট পচন্দ হৈছে, মানে বিৰাট ভাষা নাই ক'বলৈ। কাপোৰটো হেৰি কাপোৰ কি বুলি কয় এইটো, ধুনীয়া, মানে বেলেগ ভাল কাপোৰ আৰু মানে চাব পাৰিব, বিৰাট ধুনীয়া কাপোৰটো। আৰু প্ৰিণ্টটো ধুনীয়া লাগিছে, মই পিন্ধি দেখাই দিছোঁ আপোনালোকক। এইযোৰৰ নিচিনা একেই, মই পিন্ধি থকা যোৰৰ নিচিনা, খালি এইযোৰ যেনিবা কটন, মই পিন্ধি থকা যোৰ কটন নহয়। এইযোৰ কটন আৰু ডিঙিটো অকণমান এনেকৈ আছে, মূৰটো যেনিবা এনেকৈ আছে, ডিঙিটো এনেকুৱা ডিজাইনটো। আৰু ইয়াত অকণমানকৈ গ্লাছ ৱৰ্ক আছে, মানে বেছি হেভি নহয় আৰু, মানে দেখিবলৈ চিম্পল গৰ্জিয়াছ বুলি কয় যে। মোৰ যদি ধৰি লওক অকণমান হেৰি হৈ যায় আৰু অকণমান বেছিকৈ আছে ন এম্ব্ৰইডাৰী, অকণমান কামটো কমকৈ আছে, কিন্তু পিন্ধিলে খুব ধুনীয়া আৰু এটা
চিম্পল গৰ্জিয়াছ লুক এটা আহিব ভাল লাগিলে এয়া ল'লোঁ ইয়াৰ পেণ্টটো এনেকুৱা ফুল প্লাজো পুৰা এনেকুৱা ভাল লাগিছে নে গিফ্টৰ কাৰণে নোহোৱা হ'লে নিজৰ কাৰণে হোৱা হ'লে মই আপোনালোকক পিন্ধি দেখালোঁ এদিন এতিয়া আকৌ গিফ্টহে এইযোৰৰ পেণ্টটো আপোনালোকে ধৰিব পাৰিলে নাই আগৰ দেখুৱাযোৰৰ কুৰ্তাযোৰৰ এইযোৰ তলতো এনেকৈ যে তলত মানে হাতত যিটো আছে এই পেণ্টটো এনেকৈ আছে ভাল লাগিছে কালাৰকেইটা দুইটা অলমষ্ট একেই হ'ল খালি এইযোৰৰ কালাৰটো অকণমান ডাৰ্ক এইযোৰ লাইট এইযোৰ মোৰ বহুত ভাল লাগিছে গিফ্ট মানে নিজলৈ ল'বলৈহে মন আছিলে ল'ম আৰু পাছে পৰে আৰু কি আছিলে ব্লাউজ এটা ল'লোঁ পিন্ধিলে আপোনালোকক দেখাম বাৰু এনেকৈ পাছফালটো এনেকুৱা আৰু ফ্ৰণ্টটো এনেকুৱা এতিয়া গোটেইখিনি বস্তু দেখাই দিয়া হ'লে এতিয়া কম আপোনালোকক কাক দিম একেবাৰে একজেক্টলি নকওঁ কাৰণ যিহেতু তেওঁলোকক দিম বুলি ভাবি থৈছোঁ মানে ঘৰৰে মানুহ আজিলৈকে বিয়া হোৱাৰ পিছতে যোৱা নাই প্ৰথমবাৰ যাম বিয়া হোৱা 3 বছৰ হৈ গ'ল এতিয়ালৈকে যোৱা নাই মানুহে ভাবিলে মানে নিজৰ মনতে খুব দুখ লাগি থাকে যাব পৰা নাই বুলি উপায় নাই আৰু দিগদাৰবিলাক চলি আছে তেনেকুৱা দিগদাৰ নহয় লয় জন্ম হ'ল তাৰপাছতে ধৰি লওক তাৰ আগলৈকে চাকৰি ছুটিৰ কথা আছিলে এনেকৈ কৈ বস্তুবোৰ মিলাবই নোৱাৰিছিলোঁচোন তাৰপিছতে এইবছৰ ভাবিলোঁ নাই কিবা এটা কৈ মিলাব লাগিব যাবই লাগিব কথাটো বেয়া হৈ গৈছে যিহেতু ঘৰৰ মানুহ ন তেওঁলোকৰ ঘৰৰ কাৰণে বহুত মানুহ মানে মই যেতিয়া যাম নিশ্চয় ভিডিঅ' পাৰিলেতো কৰিমেই তেতিয়া আপোনালোকক দেখাম বাৰু ক'লৈ গৈছোঁ মই আৰু মানুহ বহুত মানে তাত সেইকাৰণে ধৰি লওক বস্তুবোৰ অকণ বেছিকৈ কিনিবলগীয়া হৈছে আৰু পিছে এইযোৰ নহয় দেই এইযোৰ যে আপোনালোকক দেখাইছোঁ এইযোৰ য'লৈ যাম তালৈ নহয় এইযোৰ বেলেগলৈহে লৈছোঁ মৰম লগা এইযোৰ যিযোৰ কথা কৈছোঁ মই আপোনালোকক এইযোৰ পিছে বেলেগ এগৰাকীৰ কাৰণেহে লৈছোঁ য'ত ফুৰিবলৈ যাম তালৈ নহয় তাৰপাছতে সেয়াই আৰু কাইলৈ আকৌ যাবই লাগিব মেখেলা চাদৰৰ কাৰণে যিহেতু মাইকী মানুহখিনিৰ কাৰণে কিনা নাই এতিয়া শুনিছোঁ মেখেলা চাদৰ দোকানতো খুব ভিৰ বোলে অনলাইনটো কৰিব নোৱাৰোঁ বেছি দিন নাই নাপাবহি মানে নিজে যাব লাগিব বস্তু হয় ভিৰ বুলি কৈছে এতিয়া কাইলৈ যাম বুলি ঠিক কৰি থৈছোঁ আৰু চব প্লেন মতে যদি কাম হয় কাইলৈ যাম আৰু গ'লে আপোনালোকক কিনো আনিলোঁ মেখেলা চাদৰ মানে কেনেকুৱা ধৰণৰ কি আনো দেখাম আপোনালোকক আৰু শ্বাৰ্টো এইকেইটা ডেকাখিনিৰ কাৰণেহে আকৌ অকণমান বয়সীয়াল আছে ন তেওঁলোকৰ কাৰণে লোৱাই নাই তেওঁলোকৰ কাৰণে কাইলৈ ল'ম সেয়াই আৰু গোটেইখিনি বস্তু আপোনালোকক লোৱাৰ পাছতে আকৌ ভিডিঅ' কৰি দেখাম আৰু বিহু বজাৰবোৰ চাই ভাল লাগে ন আগতে আমি ধৰি লওক এইবিলাক দিনটো নাছিলে ন ব্লগ কৰা এইবিলাকতো নাছিলে আগতে ভণ্টি আমি কি কিনিলোঁ সেইবোৰ চাবলৈ যাওঁ ঘৰলৈ যাওঁ চাবলৈ সিহঁতি আহে আমাৰ ঘৰত কি কিনিলোঁ বিশেষকৈ বহাগ বিহুটোৰ মানে কাপোৰৰ খুব এটা চখ আছিলে হয়নে ভাল লাগে মানে এতিয়াহে আৰু ভিডিঅ'বিলাকত ইটো ব্লগাৰে দেখায় সিটো ব্লগাৰে দেখায় সেনেকুৱা হৈ গ'ল আৰু কালচাৰটো কিন্তু তেতিয়া আমি মানে খুব এক্সাইটেড কি ল'লি এনেকুৱা সুধোঁ কি ল'লি দেখাবিচোন তেতিয়াতো ফটো মৰা দিনো ইমান নাছিলে মানে আছিলে আৰু ইমানো নাছিলে কি ল'লি দেখাবিচোন এনেকৈ কথা পাতোঁ যে লগৰবিলাকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে সেইকাৰণে মই বস্তুখিনি দেখাই দিলোঁ আৰু কাক দিম এইটো জানিবলৈ হ'লে আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটা ইয়াৰ পাছত যিকেইটা ভিডিঅ' আপলোড কৰিম সেইকেইটা চাব লাগিব ঠিক আছে তেতিয়াহ'লে নেক্সট বজাৰ গ'লে আকৌ ভিডিঅ' কৰিব লাগিব ভিডিঅ'বোৰ দিয়া বৰ খেলিমেলি হৈছে ন গম পাইছোঁ উপায় নাই বস্তুবোৰ শান্তিক লগা মানে ভিডিঅ' কৰি থাকিলেও নহয় ল'ৰাটোক চাব লাগে নে কামবোৰতো থাকেই সেইকাৰণে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ পুনৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু এই বস্তুখিনি কাক দিম চাবলৈ হ'লে মোৰ আহিবলগীয়া ভিডিঅ'কেইটা চাব হা আৰু কাইলৈ আকৌ বজাৰলৈ যাম আকৌ